ভাল আৰু মোৰো ভাল। আজি বহুত দিন হ'ল আপোনালোকক মই ভিডিঅ' দিব পৰা নাই, কাৰণ বহুতে গা বেয়া, কাহ হৈ আছে, গতিকে মই আপোনালোকক ভিডিঅ' দিব পৰা নাই। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া বতৰটো বদলি হৈছে, গতিকে ঠাণ্ডাৰ পৰা গৰম আহিছে, গতিকে সকলো বেমাৰ আজাৰবোৰ দেখা দিছে বাৰু। সকলোৱে সাৱধানে থকাটো দৰকাৰ আমাৰ। বিশেষকৈ কাহ বাৰু মই বহুদিনে ভুগি থকা হয়, কিন্তু মই এতিয়া সম্পূৰ্ণকৈ ভাল পোৱা নাই, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। আৰু কৈছোঁৱে, ছোৱালীয়ে অসুবিধা কৰি থাকে, মই ভিডিঅ' দিবই নোৱাৰোঁ বাৰু। যি কি নহওক, আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। বলক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া মই বিলাহী লৈছোঁ 4-5টামান, আধা কেজিমান হ'ব চাগে। সেইখিনি বিলাহী লৈছোঁ। মই কমকৈ বনাওঁ, আপোনালোকে যদি বেছিকৈ বনাব খোজে বেছিকৈ ল'ব পাৰে। এয়া ফ্ৰেছ এতিয়া যিহেতুকে বিলাহী কম দামত পোৱা গৈছেগৈ, আৰু আপোনালোকে এনেদৰে আচাৰো বনাব পাৰে, আৰু এনেদৰে জেলি চচ বনাই খাব পাৰে। মই এইখিনি সিজাই ল'ম প্ৰথমতে, তাৰ বাবে মই সৰু সৰুকৈ কাটি লৈছোঁ। দুফাল কৰি দিলেও হৈ যাব। মই অলপ সৰুকৈ কাটি লৈছোঁ। এনেদৰেই গোটেইখিনি কাটি ল'লোঁ। এতিয়া মই এইখিনি সিজাই ল'ম, আপোনালোকে এনেদৰে খাবচোন। এতিয়া মই এয়াখিনি কুকাৰত অলপ সিজাই লওঁ। এনেদৰে কুকাৰত অকণমান মই পানী ইয়াত দি দিছোঁ। আপোনালোকে পানী নিদিয়াকৈও পাৰে, মই অলপ পানী দি দিলোঁ বাৰু। পানী কমকৈ দিব, পানী দিলেও হৈ যাব, কাৰণ বিলাহীটো আমি সিজোৱাৰ পিছত পানী ওলায়ে। আৰু ইয়াক মই 2টা চিটি মাৰি সেয়া নমাই দিছোঁ। দেখিছে ধুনীয়াকৈ সিজি গৈছে। এইখিনি এতিয়া মই এনেদৰে, আপোনালোকৰ যদি ডাঙৰ চাকনি আছে তাতো চেকি ল'ব পাৰে। এনেদৰে মই বাকলিটো ৰৈ যাবৰ কাৰণে, আৰু মই এনেদৰে ডাঙৰ চাকনি নাই কাৰণে চালনীতে লৈছোঁ। আৰু ইয়াত মই শুকান জলকীয়া 2-3টামান দি দিছিলোঁ। আপোনালোকে জলকীয়া গুড়ি থাকিলে সেয়াই দি দিব পাৰে, পিছত দিলেও হৈ যাব। মই শুকান জলকীয়া গুড়ি নাই কাৰণে মই এনেদৰে জলকীয়াটো দি দিলোঁ। এইখিনি ধুনীয়াকৈ এনেদৰে চেকি ল'ব। ধুনীয়াকৈ হাতেদিও দিব পাৰে, চামুচেদিও। মোৰ চালনীখন অকণমান ঘন হ'ল, সেইটো কাৰণে অলপ টাইম ল'লে। আপোনালোকে চেকনি ডাঙৰ, আজিকালি ষ্টিলৰ চেকনি কিছুমান আছে, এনেকুৱাত লৈ ল'লে হ'ল। আৰু এইখিনি ৰৈ যোৱাখিনি আপোনালোকে টেঙা বনাই খাব পাৰে। আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই এইটোতে মই এইখিনি আকৌ উতলাম। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। হয়তো ইমান ভালদৰে মই ভিডিঅ'বোৰ দিব নাজানিব পাৰোঁ, জনাব কিবা ভুল হ'লে। মই বহুত দিন আচলতে ভিডিঅ' দিব পৰা নাই, কাৰণ বহুতেই অসুবিধা মোৰ ভিডিঅ' দিবৰ কাৰণে। যেতিয়াই পাৰোঁ তেতিয়াই দিওঁ, আৰু আপোনালোকেও চাব বুলি আশা কৰিলোঁ। এইখিনি এনেদৰে মই অলপ উতল আহিবলৈ দিম। মই দালচেনি 2 টুকুৰ দি দিছোঁ, আৰু অকণমান নিমখ দিছোঁ টেষ্টিৰ কাৰণে। আৰু এতিয়া মই চেনি দি দিম, যিহেতুকে আমাৰ জেলিটো মিঠা লাগিব, গতিকে আমি চেনি দি দিম। এয়া চাওঁ, মই এয়া 4 চামুচ দিছোঁ। এনেকুৱা বস্তুৰ পৰিমাণ চাই চেনিটো দিলেই হ'ল। মই তেনেকুৱা চামুচেৰে দিলোঁ, আৰু এইখিনি ধুনীয়াকৈ
উতাল আহি যেতিয়ালৈকে আঠা আঠা নহয়, জেলি আকাৰ নহয়, সেইখিনি মই দিছোঁ অকণমান গৰম মছলা গুড়ি। এতিয়া এইখিনি ধুনীয়াকৈ মই উতাল আহিবলৈ দিম। এতিয়া চাওক ধুনীয়াকৈ উতলিছে আৰু ইয়াক উতলাই আঠা কৰি ল'ব লাগিব। আৰু এয়া চাওক মোৰ জেলি তৈয়াৰ হৈ গ'ল। আৰু এয়া আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, তাৰ ব্ৰেডৰ লগতো খাব পাৰে, খুবেই সোৱাদ হয়। আৰু এইটো মই ব্লাউজ নিজে চিলাইছিলোঁ প্ৰথমবাৰৰ কাৰণে, ডিজাইনৰ ব্লাউজ এটা। এইটো বেক চাইড হয় আৰু এইটো হয় মোৰ হাতখন মই এনেকুৱা ষ্টাইলত চিলালোঁ, মণি খুৱাই দিছোঁ। আৰু এয়া চাওক খুব ধুনীয়া, পিন্ধিলে খুবেই ধুনীয়া দেখি। মই বৰ্তমান পিন্ধা হোৱা নাই, হ'লেও এনেই মই পিন্ধি চাইছিলোঁ। হাতখন বহুত ধুনীয়া দেখি, প্ৰথমবাৰৰ কাৰণে চিলাইছিলোঁ। এইটো বন্ধু বান্ধৱীসকল জনাবচোন কেনেকুৱা লাগিছে মোৰ ব্লাউজৰ ডিজাইনটো। আৰু এইটো মই চিলাই আছোঁ। এইটো যিহেতুকে আজিকালি ওলাইছে, বহুতে পিন্ধা দেখোঁ, মোৰো পিন্ধিব মন গ'ল, তাকে ভাবিলোঁ নিজেই চিলাই লওঁ। আৰু এয়া চিলোৱা সম্পূৰ্ণ হোৱা নাই, চিলাই আছোঁ। এইটো বেক চাইডটো মই কোনো ডিজাইন দিয়া নাই, চিলোৱা হোৱা নাই সম্পূৰ্ণ এতিয়াও, টাইমেই নাপাওঁ, কৈছোঁ আপোনালোকক মই টাইম নাপাওঁ। আৰু মোৰ এতিয়াও চিলোৱা সম্পূৰ্ণ হোৱা নাই, যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকক মই দেখুৱাম কেনেকুৱা হৈছে। বাৰু আজি চাওক ৰ'দটো ধুনীয়াকৈ ওলাইছে। আজি এতিয়া মই গাৰু চাৰু এনেকৈ ৰ'দত দি দিছোঁ। মই ফুলখিনি মানে ভালকৈ থ'বই নোৱাৰোঁ, ছাগলীয়ে খাই পেলাই আগফালে, গতিকে মই এনেদৰে পিছফালে ৰাখি দিছোঁ। আৰু এয়া নামবোৰ নাজানো দেই মই, আপোনালোকে জানে যদি মোক কমেণ্টত জনাব। আৰু ইয়াত ধুনীয়া ফুলিছে। আৰু এডাল হ'ল মানি প্লাম, ছাগলীয়ে খাই পেলালে। আৰু এয়া হ'ল আলুগুটি, ৰঙা ৰঙা আলুগুটি। কাৰণ এইখিনি আলুগুটি মই আপোনালোকক ভিডিঅ' দেখাইছিলোঁ, আমাৰ আলুগুটিখিনি এতিয়া বাৰু সোমোৱা হ'ল, বাকীখিনি সেইখিনি আছে। এইটো হ'ল ৰঙা, এইটো হ'ল বগা। এইটো ভাজি খাবলৈ খুবেই ধুনীয়া হয়, দেখিছেনে? বগৰী গুটিৰ দৰে দেখিবলৈ। কি খালা কৈ দিয়া? হজমলা খালোঁ কৈ দিয়া। নাচি দিয়াচোন এবাৰ, হাই কৈ দিয়া, হাই কৈ দিয়া। তোমাৰ দাঁতকেইটা দেখুৱাই দিয়া। এইয়া এনেকৈ দিয়া, এনেকৈ দিয়া। চকলেট খাই পোকে খাই দিলে কৈ দিয়া। মোৰ দাঁত চকলেট খাই পোকে খাই দিলে। আৰু চকলেট খাবা? খাব নাখা বুলি তাই কেতিয়াও নকয়, খামেই ক'ব। আৰু মোৰ ৰেচিপি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু আচলতে এতিয়া বিলাহীৰ দিন যিহেতুকে, তেনেকৈ আমি বিলাহী এতিয়া সস্তা হৈছেগৈ দাম, যিহেতুকে 10 টকাতে 1 কেজিমান পোৱা হৈ গৈছেগৈ। গতিকে তেনেদৰে আপোনালোকে ঘৰতে বনাই খাব, কাৰণ দোকানবোৰ বা কিনাবোৰ জানেই কিমান কি মিলোৱা থাকে। গতিকে আমাৰ ফ্ৰেছকৈ বনাই নিজে ঘৰতে খাব পাৰে। বাকী যিকোনো আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'লৈ পুনৰ লগ পাম। বাই বাই।